গাইস আজি অন্য এটা ভিডিওলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো বহুত বেছি ভালে আছে মোৰো ভাল সদায় নিচিনাকে আৰু এয়া আকৌ জবাহাতৰ ঘৰ পালোহি কাৰণ আজি আমি আকৌ মানে আমাৰ ইয়াতে ইটাকলি পিকনিক প্লেস এটা আছে তাতে আমি খানা খাম বুলি ভাবিছো সেই কাৰণে আমি খানা খাব গৈ আছো আৰু সেই কাৰণে জবাহাতৰ ঘৰত সোমাই তাইক একদম লগত লৈ যাও হেতু কাৰণে আহিলো আৰু এফিলে জবাই ওলাই আছে দেখাই দিছো এফিলে মেকআপ কৰি আছে আৰু এয়া গৈ আছো আৰু আজি জবাৰ লগত উঠিছো স্কুটিত একদম বেয়া চলাছে আনে ভাল মজা চলাইছে একদম ভাল লাগিছে উঠি ফিলটো বহুত ভাল লাগিছে ছোৱালী মানুহৰ লগত উঠিছো আকৌ আৰু গাইস এতিয়া আকৌ হাজবেণ্ডৰ লগত উঠি ললো মানে জবা আহি আছে এতিয়া অকলে আৰু হাজবেণ্ড মানে তাই অলপ অসুবিধা পাইছে উঠাবলে মানে ছোৱালী মানুহ ন তাই অকল মোৰো ভয় লাগিছে বোলো নাই নুঠো এতিয়া সেইকাৰণে হাজবেণ্ডৰ লগত উঠি গুচি আহিলো বাটতে লগ পালো আৰু তাই আহি আছে বাৰু এইখিনিত ঠিক আছে বাৰু এয়া গৈ আছো আৰু আমি পামহি আৰু এয়া পালোহি আৰু বেছি নাই চাং না একদম হিন্নাখনৰ নিচিনা জেগা পালোহি আৰু জেগা গাইস ফাইনালি একদম খানা খোৱা জেগা পাই গলোহি আৰু এইখিনি জেগাত খোৱা কথা আছিলে মানে এইখিনি মানুহ চানুহ বেছি হয় যে মানুহ আহি থাকে সেইকাৰণে মানে ভাবিছো অলপ ইফালে খাওঁগে তো এয়া গৈ আছো আমি খোজকাঢ়ি কাঢ়ি একদম আৰু ভোক লাগিছে তামাম আৰু এয়া সৰিয়হ এয়া জবাই শাক পাচলি দেখি ৰখিব পৰা নাই একে লৈ আহিব যায় নহয় মই বোলো মানুহে গালি দিব ন সেইকাৰণে আকৌ মনা কৰি ধুমাধুম ধৰি পেলাই গুচি আহিছো গাইছে বগৰী চগৰী চব আছে একদম মজা হ'ব আজি একদম গাইছে একদম চৌকা টৌকা নাছিলে এইখিনি জেগাত আৰু জবাই এয়া চাওক কি ধুনীয়াকৈ চৌকা সানি আছে তাইকে পাৰিবহে জানোবা চেপটো মিলাই দিলো চা দিয়া তুমি ধুনীয়াকৈ খানা চাওঁ একদম খৰি চৰি নমাই দিছো হেল্প কৰি দিছো মানে হাজবেণ্ড ধুনীয়াকৈ খৰি চৰি নমাই দিছো আৰু কিবা কিবি আছে ডেক্সি চৌ এইবিলাক আৰু এইফালে মুনাত একদম এয়া চাওক ডেক্সি চৌ লৈ আহিছো আৰু উনা চুচৰি গৈছে একদম এতিয়া কাম কৰিব লাগিব একদম কামৰ হেৰিয়ত আহি যাওঁ আমি বান্ধি লওঁ ধুনীয়াকৈ চাউল টাউল ব্ৰেড বাটাৰ এইবিলাক সকলো লৈ আহিছিলোঁ এয়া গাইছ একদম খাবৰ কাৰণে এয়া ব্ৰেড আৰু বাটাৰ লগাই আছোঁ ব্ৰেডত আৰু এয়া আমি খাই মেলি ললো আৰু হাজবেণ্ডে খাই আছে আৰু শেষত খাইছে কটাৰীত ঘিউ লগাই লৈছো ঘিউ নহয় বাটাৰ অসমীয়াত ঘিউ বুলি কয় কথা শুনক হাজবেণ্ডৰ এতিয়া একদম খাই আছে আৰু ন এতিয়া আমি চৰকাত জুই ধৰিবলৈ মেচ নানিলোঁ মেইন বস্তুৱে নানিলোঁ এতিয়া ৰাতি হৈ যাব আজি মানে বহুত দেৰি হৈ যাব একদম আজি ভ্লগটো মানে বহুত ধামাকা আৰু আপোনালোকে চাই থাকক একদম এয়া বগৰীখনাও খোৱা হ'ব আৰু এয়া জবাই একদম পুৰা কাটি আছে একদম পুৰা টেষ্টি কৰি বনাবা দেই আমি খাম আৰু এইযোৰ এনেই মানে ৰীল বনাম বুলি ভাবিছিলোঁ যে সেইটো কাৰণে পিন্ধি লৈছিলোঁ আৰু এতিয়া খুলি লওঁ মানে অসুবিধা লাগে খুলি মেলি ল'লোঁ ধুনীয়াকৈ আৰু এইফালে হাজবেণ্ডে একে ধুনীয়াকৈ পিঁয়াজ কাটি আছে চাওক এবাৰ দেখাই দিছোঁ একদম আমাৰ কামত মানে এক্সপাৰ্ট হয় আৰু অকণ ময়ো হেল্প কৰি দিওঁ ন তো ঠিক আছে চাই থাকক আপোনালোকে ভ্লগটো বহুত বেছি ভাল লাগিব এইফালে এয়া বগৰীখনা খাই আছোঁ মজা এয়াই মৰম দেখিছেনে জলকীয়া খুৱাই দিয়ে ভাল 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 জলকীয়া খুৱাই দিয়ে গাইছ এনেকুৱাই হাজবেণ্ড আৰু গাইছ একদম বগৰী খনা চনা খাই ল'লোঁ আৰু এইফালে মানে খাই শেষেই হোৱা নাই এয়া ব্ৰইলাৰ মাংস একদম ইয়াত বনোৱা হ'ব আৰু এতিয়া তেল চেল ধুনীয়াকৈ দিলে হাজবেণ্ডে বনাব আৰু ব্ৰইলাৰ মাংস একদম বনোৱা এক্সপাৰ্ট হয় পিঁয়াজ চিয়াজ ৰঙচীয়া হৈ গ'ল এতিয়া ইয়াত দিছে নহৰু পেষ্ট এয়া চাওঁ একদম দি আছে আৰু পিঁয়াজখিনি পূৰা হৈ আছে আৰু মই লৰাই দি আছোঁ চাওক এইফালে এবাক চাই দিয়া স্মাইল ফাইনেলি ব্ৰইলাৰ মাংস হৈছেহি আৰু একদম খাবলৈ বহুত টেষ্টি লাগিব হৈ গ'ল এইফালে আমাক টেষ্ট কৰিবলৈ দি দিছে আৰু একদম টেষ্ট কৰি লওঁ আৰু গাইছ ইয়াত টেষ্ট কৰিছোঁ মজা লাগিছে কেনেকুৱা লাগিছে জুই 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 অগ্নি গাইছে একদম পুৰা চাউল টাউল লৈ লৈছোঁ ধুই দিমগৈ আৰু একদম নদী পাৰত গৈ আছোঁ আৰু ধুনীয়াকৈ চাউল ধুবলৈ তো আপোনালোকে চাই থাকক গাইছ এইখন চাওঁ একদম গৰু গাড়ী এখন পানীৰ ওপৰতে পালোঁ আৰু একদম এপাক উঠি লওঁ এয়া চাওক না একদম উঠি লৈছোঁ এয়া একদম কেনেকুৱা লাগিছে ক'ব আৰু খুবেই ভাল লাগিছে ইয়াত নাও এখন হ'ব লাগিছিল ন আমি গ'লোহেঁতেন তাতে আৰু গাইছ এয়া চাওক না একদম লাও আগৰ মাজত একদম এইবোৰ লাও আগ মোৰ মানে বহুত ফেভৰেট হয় লাও আগৰ ভাজি
এয়া ভাত চাত তুলি দিয়া হৈছে এইফালে ব্ৰইলাৰ মাংসত জবাই পুৰা ধুনীয়া কাটি দি আছে জবা এয়া ফাইনেলি হৈ গ'ল আৰু বহুত টেষ্টি লাগিছে খাবলৈ গাইছ একদম চুলি তুলি মেলি ল'লোঁ মানে অলপ পথাৰৰ মাজত মানে পথাৰতে আছোঁ আৰু ইয়াতে মানে অলপ মানে ভাবিছোঁ দুটামান ৰিল বনাইও লওঁ ন আহিছোঁৱে যদিয়া তেনেকৈ বনোৱা নহয়েই সেইকাৰণে ভাবিছোঁ দুটামান ৰিল বনাই লওঁ সেইকাৰণে চুলি তুলি মেলি ল'লোঁ আৰু দেখিবলৈ ইমান মজা লাগিছে চাওক না পৰিৱেশটোত ভিডিঅ'ত অকণ দেখাই আছোঁ ভালকৈ চাওক চিনি পাই লওক আমি ভিডিঅ' বনাব না ছোৱালী তুলি নেচাবা দেই এয়া ছোৱালীবোৰে দেখি আছে ভিডিঅ' এয়া আপোনালোকৰ জয়াটোক চিনি পাওক এয়া নমস্কাৰ দি দিছে একদম একদম এই ফিল্টাৰত অলপ দেখাই দিছোঁ ইমান কিউট লাগিছে দেখিবলৈ চাওক না আমাক আৰু এয়া আহি আছে হাজবেণ্ড ৰিল মানে বেছি বনাব নোৱাৰিলোঁ দুটামান বনালোঁ আৰু এতিয়া ভাত খাবলৈ গৈ আছোঁ ধুনীয়াকৈ ভাত পানী খাই লওঁ হয় নেকি ভাত খাবলৈ যাওঁ এতিয়া আমি ন এয়া গাইছ এয়া ভাত বাঢ়ি আছোঁ একদম ধুনীয়াকৈ চাওক আৰু এইফালে এয়া মাংস চাংস একদম মাজত লৈ লৈছোঁ মাংস বগোৱা হ'ব আৰু এয়া ধুনীয়াকৈ ভাত চাত বহা হৈ গ'ল আৰু এয়া হাজবেণ্ডে ধুনীয়াকৈ তৰকাৰী ভগাই আছে দেখাই আছোঁ চাওক এয়া ধুনীয়াকৈ তৰকাৰী ভগাই আছে এয়া আৰু হাজবেণ্ডৰ লগৰ পংকজ মানে আহিল কিন্তু তাক দেখাবলৈ মনা কৰিছে বহুত বেছি লাজ কৰে যে সেইকাৰণে দেখাবই পৰা নাই গাইছ এয়া ধুনীয়াকৈ খাবলৈ লৈছোঁ আৰু এয়া চাওক এগহা একদম সোমাই দিওঁ মজা এয়া খুৱাই দিছোঁ এগহা খুৱাই দিয়া ভাল দিয়া আৰু এইফালে ধুনীয়াকৈ লৈ লৈছোঁ এগহা একদম খাই দিম চাওক মজা আৰু হাজবেণ্ডে হাতৰ কামাল হয় একদম মজা বনাইছে মছলা খালি হালধিখিনি মই দিলোঁ তাকো অকণ বেছি হ'ল তথাপিও বেয়া হোৱা নাই মজা হৈছে খাই দেখুৱাই দিয়া গাইজ ধুনীয়াকৈ একদম ভাত পানী খাই ল'লোঁ আৰু আমি এতিয়া অলপমান এনেই ইয়াতে ৰেষ্ট লৈছোঁ আৰু বহি আছোঁ এইফালে হাজবেণ্ড বহি আছে কিবা এটা কোৱা পেট ফুল একদম একদম সৰহকৈ খালোঁ আজি বহুত এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ আৰু একদম বহুত ভাল লাগিল আজি ইয়াত আহি আজি আমি ইয়াত থাকিম বুলিয়ে ভাবিছিলোঁ কিন্তু নাথাকে যে সেইকাৰণেহে মই এনে থাকিলোৱে হয় আৰু এইবিলাক চুলি তুলি এইবিলাক কৰিব নাপায় ইজ্জতহে দিব লাগে ফাইনেলি একদম আমাৰ হৈ গ'ল এতিয়া যাবলৈ হৈছে আৰু কি কৈছা কোৱা ভালকৈ কোৱা যাওঁগৈ আৰু এয়া যাবা কৈ দে যাওঁগৈ তো গাইজ ফাইনেলি ভিডিঅ'টো ইমানতে খতম কৰি দিওঁ আৰু যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব এয়া এইফালে আহিছে কিবা এটা কৈ দিয়া কিনো কৰিছা এইবোৰ ভালকৈ ভিডিঅ'টো নকৰা তো ঠিক আছে বাৰু বাই বাই